মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ মই পুনৰ এটা নতুন পাঠ লৈ আহিছোঁ। পাঠটো হৈছে দ্ৰব্যৰ পৃথকীকৰণ। এইটো পঞ্চম অধ্যায়ত আছে। আমি সকলোৱে বিভিন্ন সময়ত মিশ্ৰ পদাৰ্থৰ পৰা কেনেকৈ এটা দ্ৰব্য কেনেকৈ এটা তাৰ উপাদান পৃথক কৰি দেখিছোঁৱেই। যেনে তোমালোকে ধৰা এতিয়া মই চাউল আনিছোঁ, চাউল দোকানৰ পৰা অনা চাউল বনোৱাৰ আগতে আমি কি কৰোঁ, এইবোৰ হাতেৰে বাছি ওলাওঁ। যিবোৰ অশুদ্ধি থাকে, যেনেকৈ এতিয়া ধৰা এইবোৰ অশুদ্ধি আছে, এইবোৰ আমি বাছি উলিয়াওঁ যাতে খোৱাৰ উপযোগী হয়। ঠিক তেনেকৈ আন আন পদ্ধতিও আছে দ্ৰব্যৰ পৰা পৃথক কৰাৰ। সেই পদ্ধতিকেইটা হৈছে, ইয়াত মই লিখি আনিছোঁ, তোমালোকে চাব পাৰিবা। হাতেৰে বাছি ওলোৱাটো ইতিমধ্যে ক'লোৱেই, মৰণা মৰা, জৰা প্ৰক্ৰিয়া, চালনীৰে চলা প্ৰক্ৰিয়া। হাতেৰে বাছি উলিওৱাটো মই ইতিমধ্যে কৈছোঁ, এনেকৈ চাউল, দালি, এনেকৈ বিভিন্ন ধৰণৰ বস্তু আমি যেতিয়া বনোৱাৰ আগতে, দোকানৰ পৰা অনা বস্তুবোৰ বনোৱাৰ আগতে যেতিয়া তাৰ থকা অশুদ্ধিবোৰ আঁতৰ কৰোঁ, সেইটোকে কয় হাতেৰে বচা প্ৰক্ৰিয়া। এইটো অতি সহজতে হোৱা প্ৰক্ৰিয়া। এইটো সচৰাচৰ সদায় আমি কৰি থাকোঁ। তাৰোপৰি মৰণা মৰাটো তোমালোকে জানা, শস্যৰ গুটি, যেনেকৈ ঘেঁহু বা ধানৰ ক্ষেত্ৰত ধান যেতিয়া চপোৱা হয়, তেতিয়া ধানৰ গুটিবোৰ তাৰ ঠাৰিৰ পৰা পৃথক কৰা যিটো পদ্ধতি, বলদ গৰুৰে মাৰি পেলাই, মৰণা মাৰি পেলাই শস্যৰ গুটিবোৰ ঠাৰিৰ পৰা পৃথক কৰা হয়। আৰু বেছি পৰিমাণত হ'লে মেচিনো ব্যৱহাৰ কৰে। তোমালোকে সচৰাচৰ দেখিয়ে আহিছা মৰণা মৰাটো, নহয় জানো? ঠিক আছে। এতিয়া জৰা প্ৰক্ৰিয়া। জৰা প্ৰক্ৰিয়াৰ কাৰণে মই বুজাবলৈ তোমালোকৰ ওচৰত এখন ডলাই লৈ আনিছোঁ। এইখন দেখিছাই চবেই, ডলা এখন লৈ আনিছোঁ। ডলাই দি আমি কি কৰোঁ, অশুদ্ধিবোৰ আঁতৰ কৰিবলৈ জাৰোঁ। এতিয়া চাউলৰ ক্ষেত্ৰতো যিখিনি চাউল ধানৰ পৰা মিলত মাৰি আনে বা ঢেঁকীতে ধান বানি লয়, সেইখিনি আকৌ জাৰি পেলাই তাৰ পৰা অশুদ্ধিবোৰ যিবোৰ তুঁহ হিচাপে ওলায়, সেইখিনি আঁতৰাই পেলাই আমি খোৱাৰ উপযোগী কৰোঁ। বা এনেই চাউলবোৰ যেতিয়া বজাৰৰ পৰা আনো, তেতিয়াও আমি জাৰি তাৰ তুঁহবোৰ আঁতৰাই পেলাই খাবৰ উপযোগী কৰিবৰ কাৰণে তেনেকৈ ডলা ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ চালনীৰে চলাৰ কথা কৈছোঁ। এইখন চালনী আকৌ আনিছোঁ তোমালোকৰ মাজলৈ। চালনী দেখিছাই সকলোৱে। চালনীয়ে আমি কি কৰোঁ, আটা চালোঁ বা পিঠাগুড়ি চালোঁ, যাতে খোৱাৰ বাবে উপযোগী হৈ উঠে। তাত যিবোৰ অশুদ্ধি আছে যাতে আঁতৰি যায়। আটা বা পিঠাগুড়ি আদি গুড়ি বস্তুৰ ক্ষেত্ৰত চালি পেলাই আমি যাতে খোৱাৰ উপযোগী হয়, সেইটো কাৰণে আমি আঁতৰ কৰি চাফা কৰি লওঁ। আন আন ক্ষেত্ৰতো, যেনেকৈ বিল্ডিং বনালে, ঘৰ বনালে, ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত কি কৰে, শিলগুটি আৰু বালিৰ মিশ্ৰণটোৰ পৰা বালিখিনি আৰু শিলগুটি আঁতৰ কৰিবৰ কাৰণেও চালনী ব্যৱহাৰ কৰে। তেতিয়া এইখন যিখন চালনী আটা বা ময়দা চলা বা পিঠাগুড়ি চলা চালনীখন নহয়, তাতকৈ এখন ডাঙৰ চালনী, ডাঙৰ ফুটাৰ চালনী ব্যৱহাৰ কৰে। এতিয়া তাৰপিছতে আমি আহিম বাষ্পীকৰণ প্ৰক্ৰিয়ালৈ। এতিয়া মই ইয়াত লিখি আনিছোঁ তোমালোকলৈ যে পানীক ভাপ বা বাষ্পলৈ পৰিৱৰ্তন কৰাটোকে কয় বাষ্পীকৰণ প্ৰক্ৰিয়া। আৰু ঘনীভৱনটো হৈছে ভাপক পুনৰ জলীয় কণালৈ, জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন কৰাটোকে কোৱা হয় ঘনীভৱন প্ৰক্ৰিয়া। ইয়াত মই তোমালোকৰ কাৰণে গৰম পানী লৈ আনিছোঁ। ভাপ আছিলে, কিন্তু ভাপটো এতিয়া নোহোৱাই হৈ গৈছে। ইয়াৰ পৰা ভাপ ওলাইছিলে। আৰু এয়া চোৱা, পানীৰ যিবোৰ টোপাল দেখিছা, এই গৰম পানীখিনি গৈ পেলাই ইয়াত গোট খাই পেলাই এই পানীৰ ৰূপত, জলীয় কণাৰ ৰূপত দেখা দিছে। এই যিটো পানীৰ বুটবুটনি দেখিছোঁ, এইটোক কোৱা হয় ঘনীভৱন। আৰু যিটো ভাপ হৈ উৰি আহে, সেইখিনি কোৱা হয় বাষ্পীভৱন। আনহাতে আৰু এটা প্ৰক্ৰিয়া দেখুৱাবলৈ তোমালোকৰ ওচৰত আহিছোঁ মই, পৰিস্ৰাৱন। এইটো তোমালোকে দেখিছানে? চাহপাত মই আনিছোঁ, চোৱা। চাহপাত, এয়া চাহপাতৰ পানীৰ মিশ্ৰণ। চাহ বুলি যোনটো কওঁ, এইটো ৰঙা চাহেই হৈছে। এতিয়া ইয়াত এইখন চাকনিতে আমি যেতিয়া চাকি পেলাই এনেকৈ তাৰ পৰা এই চাহপাতখিনিৰ পৰা জুলীয়া পানীখিনি, চাহ পানীখিনি পৃথক কৰোঁ, সেইটোক কোৱা হয়, এই যিটো আমি পৰিষ্কাৰ ৰঙা চাহটো পালোঁ, এই যিটো পদ্ধতি, ইয়াক কোৱা হয় পৰিস্ৰাৱন। তাৰ উপৰিও আশ্ৰাৱন আৰু অৱক্ষেপন দুটা পদ্ধতি আছে। মই তোমালোকক অহা ক্লাছলৈ আকৌ এনেকৈ সৰু ক্ৰিয়াকলাপৰ যোগেদি অৱক্ষেপন আৰু আশ্ৰাৱন পদ্ধতি দুইটা বুজাই দিম। মই ভাবিছোঁ আজিলৈ ইমানেই তোমালোকক বুজাওঁ।
যাতে কম কমকৈ বুজিবা, তেতিয়া তোমালোকৰো বুজাত সুবিধা হ'ব আৰু মোৰ পাঠটো আগবঢ়াই নিয়াত সুবিধা হ'ব। আজিলৈ ইমানতে কৈ মই পাঠটো সামৰিছোঁ। নিশ্চয় তোমালোকৰ ভাল লাগিলেনে? এনজয় কৰিলা? ঠিক আছে, তোমালোকে যদি কিবা বুজি পোৱা নাই মোক জনাবা, মই তোমালোকৰ খোকোজা দূৰ কৰিম। আৰু প্ৰশ্ন উত্তৰখিনি কৰিবা, মোক দেখুৱাবা। আৰু গৃহকৰ্ম হিচাপে এটা মই দিছিলোঁ, ইয়াত লিখি আনিছোঁ যে পৃথকীকৰণৰ প্ৰক্ৰিয়া আৰু পৃথকীকৰণৰ উদ্দেশ্য আৰু পৃথক কৰা উপাদানসমূহৰ আমি কি কৰোঁ, সেই তিনিটা তোমালোকে ভাগ কৰি এনেকৈ টেবুল বনাই পেলাই কিছুমান পদাৰ্থ ল'বা আৰু পদাৰ্থৰ ক্ষেত্ৰত তোমালোকে লিখিবা। ঠিক আছে, আজিলৈ ইমানকৈ সামৰিছোঁ। ধন্যবাদ।